Hello everyone, welcome back to my channel Exotic Assam. আজি ৰাতিপুৱাৰ পৰা লোকেল মাছ অলপমান পালো আৰু এইখিনি দেখিছেনে xingi, মাগুৰ, কাঠধুলি একদম ফ্ৰেছ মাছ পাইছো। আৰু এইখিনি হৈছে বিলৰ পাৰত কৰা কচু গুটি। কোনোবাই টেপা কচু বুলিও কয়। তেনেহলে বলক আজি লাঞ্চৰ কাৰণে একদম অথেন্টিক কাৰি বনাও উইথ xingi মাছ, autenga আৰু কচু গুটি। ফাৰ্ষ্টত কচু গুটি কিটা দুটা হুইসেল আহালৈকে মই বইল কৰি ললো আৰু ধুনীয়াকৈ বাকলি কিটা গুচাই লৈছো। কিন্তু ইয়াৰ পিছত আপোনালোকে ধুবলৈ দৰকাৰ নাই। কচু গুটিৰ জোল খাই কোনে ভাল পায় বাৰু কমেন্ট কৰিব দেই। আৰু কিছুমানে কি হয় কচু গুটিটো স্লাইমি হয়তো তো কিছুমানে বেয়াও পায়। এতিয়া মই xingi মাছ কিটা ধুনীয়াকৈ হালধি নিমখ দি পিনে অকমান ভাজি লৈছো। তাৰ পৰা মই পাঁচফোৰণ, কেঁচা জলকীয়া, কচুখিনি দি অলপমান টাইম ভাজি থাকিম। তাৰপিছত মই এটা ঔটেঙা দি পিনে আৰু অকণমান টাইম ভাজিম। ভাজি লোৱাৰ পিছত গৰম পানী ঢালি দিম। আৰু ইয়াক গৰম পানী দিয়াৰ লগতে আপোনাৰ উতল আহিলেই নহয় লগে লগে মই মাছখিনিও দি দিলোঁ। যেতিয়া আঞ্জাখন উতলি পানীটো কমি যাব মানে ঠিক হৈ যাব তেতিয়া মই ইয়াত চপ কৰিয়েণ্ডাৰ দিম আৰু যিখিনি ঔটেঙা দিছিলোঁ নহয় সেইখিনি ধুনীয়াকৈ সিজিয়ে গৈছে। আৰু এতিয়া মই এটা বাটিত উলিয়াই পিনে তাক ধুনীয়াকৈ স্মেছ কৰি পিনে মই দি দিম যাতে ঔটেঙা চাউৰ ফ্লেভাৰটো ধুনীয়াকৈ আঞ্জাত সোমাই যায়। নিমখটো মই টেষ্ট কৰি চালোঁ, ইটছ পাৰফেক্ট এণ্ড মাই ডিছ ইজ ৰেডি টু চাৰ্ভ। আজি মোৰ লাঞ্চ প্লেটাৰত আছিলে ভাত, কচুগুটি, xingi মাছ আৰু ঔটেঙা দিয়া টেঙা জোল, কালাৰফুল চেলেড, ফুলকবি ড্ৰাই ফ্ৰাই আৰু চবতকৈ ইণ্টাৰেষ্টিং লাই শাকৰ চপ চাটনি, এডোখৰ কমলা টেঙাৰ শ্লাইচ, এটা জলকীয়া লৈ লৈছোঁ এণ্ড মাই প্লেট ইজ ৰেডি টু ইট। থেংক ইউ ফৰ ৱাচিং মি, গুড বাই।